হাই আজিৰ ভিডিঅ'টো মানে চিপুং ষ্টুডিঅ'ৰ পৰা আৰম্ভণি আৰু আজি মানে নগৰপুৰৰ পৰা দুজন দাদা আহিব মানে এলবামৰ কাৰণে ফটো চিলেক্ট কৰিব তাৰে কাম কৰি আছোঁ বৰ্তমান এতিয়া মানে আহি পোৱা নাই বকো তাৰাবাৰী হৈ মানে আহিব তাহাঁতে চাই থাকক কপি হৈ আছে বৰ্তমান ইয়াতে হোৱা নাই হ'ব আৰু তো ভাবিলোঁ কপি হোৱা মানে টাইমখিনি মানে ভাবিলোঁ মানে ম'ম' খাই আহোঁ যাবি না যাবি না নাই য'ত গৰম গৰম আৰু ম'ম' খাই আহোঁ ছাগলৰ চুপ মানে ছাগলৰ চুপ খাব যাই আছোঁ মানে তাত গৈ দেখাম চাই থাকক এতিয়া মানে এনেকৈ মই ম'ম' খাব যাই আছোঁ মানে অকলে মানে নিশান্ত বোলে নাহে তাৰ কিবা কাম আছে তো চাই থাকক তো এতিয়া ম'মৰ দোকান আহি পালোঁ মই ৰ'ব ফাইনেলি মই ম'মৰ দোকান আহি পালোঁ চাই থাকক দাদা ম'ম' এক প্লেট দিয়কচোন কিমান দাম এক প্লেট 30 টকা দিয়ক আৰু চুপটো কিহৰ বনাইছে আজি ছাগলী এ বঢ়িয়া মানে যদি কোনোবাই খাব বিচাৰে যদি ম'ম' ইয়াতে আহিব মানে বকো চাৰিআলি মানে ছাগলৰ চুপ তো দাদাই এনেকৈ ধুনীয়াকৈ সাজি পাৰি দিলে মোক এতিয়া খালি খাব লাগে এতিয়া চুপ দিলে মোক ছাগলীৰ আৰু এটা পেকিং দিব বাইদেউ দাদা অঁ এক প্লেট দিয়ক বম গৰম ম'ম' খাব আহিছে নেকি তুমি ক'ৰ পৰা আহিছে হেকেৰা দিয়া কাৰ লগত আহিছা পাপা দিয়া চচটো অলপ লৈ ৰ'ব আৰু এতিয়া এনেকৈ চুপটো চেক কৰিম আৰু কেনে হৈছে চাওঁ আৰু একদম মজা হৈছে দেই চুপটো কিন্তু দাদা বঢ়িয়া হৈছে আৰু দাদাৰ দোকানখন আছে ইয়াতে মানে আগত যিটো এই পাঞ্জাৱ নেশ্যনেল বেংক আছিল মানে তাৰ পৰা মানে ইয়াত আহিছে পাঞ্জাৱ নেশ্যনেল বেংকটো মানে তাৰ ফ্ৰণ্টতে আছে দাদাৰ ম'মৰ দোকানখন তো আহিব পাৰে যদি কোনোবাই খাব ইচ্ছা কৰে বকো চাৰিআলি আৰু ময়ো এনেকৈ ঘৰৰ কাৰণে ম'ম' চম' পেকিং কৰি লৈ ল'লোঁ এক প্লেট চাই থাকক ফাইনেলি আৰু ষ্টুডিয়ামত আহি পালোঁ এনেকৈ ম'ম' চম' লৈ মানে ম'ম' তোমাক ঘৰত নিব দিছে তাৰ কাৰণে এইটো পেকিং লৈছোঁ আৰু কিয় নেগিলি মাতিছিলোঁচোন মানে মই ইহঁতক ৰখি একদম বৰ লাগি গৈছে মানে ফোন মাৰি আছোঁ যে তাহাঁতে কৈছে কি পাওঁ আৰু কৈছে বৰ্তমান আহিয়ে পোৱা নাই কি যে হ'ব